প্ৰীতু ব্লগ চালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই অলপ ব্ৰইলাৰ মাংস লৈছোঁ। মাংসখিনি 2-3 বাৰমান উতলা গৰম পানীৰে ধুই লৈছোঁ। এতিয়া মই এটা বাটিত ৰেড চিলি, মিট মছলা আৰু জিৰা পেকেট অলপ গৰম পানী দি মিহলাই ল'ম। এতিয়া মই এখন কাঁহীত আলু অলপ সৰু সৰুকৈ কাটি লৈছোঁ। মই 2টা আলু লৈছোঁ, পিঁয়াজ 2টা কাটি লৈছোঁ এনেকৈ, আৰু আদা নহৰু অলপ বটি লৈছোঁ। এতিয়া মই কেৰাহীখন অলপ তেল দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত মই কাটি থোৱা আলুখিনি অলপ ভাজি ল'ম। আলুখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। এতিয়া মই আলুখিনি এখন কাঁহীত নমাই থৈছোঁ। এতিয়া মই এইখিনি তেলতে পিঁয়াজখিনি বহাই দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। এতিয়া মিহলি কৰি থোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি দি মই ভালদৰে লাৰি দিছোঁ। এতিয়া মই আদা নহৰুখিনিও দি লৈছোঁ ইয়াতে। তাৰপিছত ভালদৰে লাৰি দিছোঁ, নহ'লে তলত লাগি যাব পাৰে। এতিয়া মই ব্ৰইলাৰ মাংসখিনি ইয়াতে বহাই দিছোঁ। তাৰপিছত ভালদৰে লাৰি দিম। এতিয়া মই ভালদৰে লাৰি দিছোঁ। এতিয়া মই গোটাই মাংসখিনিত মছলাখিনি মিহলি হৈ যোৱাকৈ ভালদৰে লাৰি লৈছোঁ। এতিয়া মই মাংসখিনি ভালদৰে ভাজা লাগিব দিছোঁ।
এতিয়া মই ভাজি থোৱা আলুখিনি মাংসখিনিত দি দিছোঁ। তাৰপিছত ভালদৰে লাৰি দিছোঁ। এনেকৈ ভালদৰে লাৰি ল'ব। এতিয়া মই মাংসখিনি পৰিমাণ অনুযায়ী হালধি দি লৈছোঁ। এতিয়া মই ভালদৰে লাৰি লৈছোঁ। হালধিখিনি দিয়াৰ পিছত মাংসখিনি তলত লাগি যাব পাৰে। সেইবাবে ভালদৰে লাৰি ল'ব লাগে তল ওপৰ কৰি। এতিয়া মই মাংসখিনি সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। তাৰপিছত ভালদৰে লাৰি লৈছোঁ। আৰু এতিয়া মই অলপ গৰম পানী দি ভাজি লৈছোঁ। এতিয়া অলপ মাংসখিনি ভালদৰে সিজি ল'ব দিম। এনেকৈ মই 2-3 বাৰমান পানী ছটিয়াই মাংসখিনি ভাজি লৈছোঁ। মাংসখিনি ভালদৰে সিজালৈ এনেকৈ ভাজি লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। আৰু এতিয়া মোৰ মাংস বনোৱা হৈ গ'ল। গেছৰ চুইচটো মই এতিয়া অফ কৰি দিছোঁ। এয়া মোৰ মছলা কাৰি ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো কেনেকুৱা হৈছে। দেখিবলৈ ইমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ এনেকৈ বনাই খাই চাবচোন। হাঁহৰ মাংসৰ নিচিনা লাগে, ব্ৰইলাৰ মাংস যদিও। আপোনালোকে এবাৰ এনেকৈ ব্ৰইলাৰৰ মছলা কাৰি বনাই খাই চাব। পুৰা টেষ্টি হয় খাবলৈ। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।